Hey guys, welcome back to my channel. So আজি হৈছে 12 ফেব্ৰুৱাৰী 12 ফেব্ৰুৱাৰী আৰু এফালে চাওকচোন মই ৰেডি হৈ ললো মেখেলাযোৰ পিন্ধি কেনেকুৱা লাগিছে জনাবচোন। তো এতিয়া আমি গৈ আছো ঘৰ গাড়ীতে পংকজহঁতৰ ঘৰ গাড়ীখনতে গৈ আছো দৰা ঘৰলে আইতা মই পংকজ আৰু এফালে নেন আৰু আগফালে ৰাহুল নেন আৰু ৰাহুল বৰপাইহঁতৰে ল'ৰা হয়। তো এতিয়া আমি গৈ আছো দৰা ঘৰলে। তো এফালে চাওকচোন কইনা ৰেডি হৈ আছে ৰেডি কৰাই আছে কইনাক আৰু ভিডিঅ' শ্বুটো হৈ আছে। তো বিদায় যেহেতু যোৱাকালিয়ে হৈ গ'ল আজি দৰা ঘৰত পাৰ্টি আছে তো এফালেতো চব বিজি আৰু ওলাই আছে তাৰপিছত আমি আকৌ বিয়া ঘৰলৈ গ'লোঁ এতিয়া য'ত গৈছিলোঁ সেয়া আছে নতুন ঘৰ হয় দৰা কইনাৰ তো তাত ৰেডি হৈ আছে আৰু পুৰণা ঘৰটোত পেণ্ডেল দিয়া হৈছে তো তাত গৈ আছোঁ আমি এতিয়া সেয়া চাওকচোন ইমান ধুনীয়াকৈ পেণ্ডেল দিছে আইতা আগে আগে গৈ আছে তো ঘৰৰ পৰিয়ালৰ সমাজৰ মানুহো আহিলে এয়া চাওক চব বহি আছে আৰু এইফালে চাওকচোন বহা জেগাডোখৰ ইমান ধুনীয়া লাগিছে ডেভিড লাভছ এঞ্জেল বুলি লাইটিং কৰি দিছে তো সকলো বহি আছে পৰিয়াল সমাজৰ মানুহ দৰা কইনাও নিজৰ জেগাত বহিলে গৈ তো এইফালে আমাৰ আৰু জোহানদাহঁতো বহি আছে এইফালে এতিয়া লাইটিং এনেকৈ লগাই দিছে ফটোশ্বুট কৰিবলৈ আৰু ভিডিঅ' ল'বৰ কাৰণে ভিডিঅ' শ্বুট কৰি আছে যিহেতু তো লাইটিং চাইটিং হৈ যোৱাৰ পিছত এইফালে চব উঠিলে প্ৰাৰ্থনা কৰিলে আৰু গান গালে তো প্ৰাৰ্থনা কৰি গান গাই হোৱাৰ পিছত আমি প্ৰথমতে আহিলোঁ খানা খাবলৈ বহিলোহি তো খানা চানা খাই হোৱাৰ পিছত এইফালে কেক কাটিব এতিয়া সকলোবোৰ আছে সমাজৰ মানুহ পৰিয়ালৰ মানুহ তো কেকটো কাটিব প্ৰাৰ্থনা কৰিব এতিয়া তো প্ৰাৰ্থনা কৰি কেক চেক কাটি চবকে খুৱাই ল'লে কইনা দৰাই আৰু এইফালে চাওকচোন চব পোৱালিবোৰ বিজি পূৰা নাচি আছে তো আমিও কেক চেক খাই মেলি বহিলোঁ 6টা 6:30 মানলৈকে গধূলি তো চবৰে এই পোৱালিহঁতৰ ডান্সবোৰ চালোঁ তাৰপিছত চবকে মাত চাত লগালোঁ আৰু যাবলৈ যিহেতু দেৰিও হৈ গ'ল আন্ধাৰো হৈ গ'ল তো এতিয়ালৈকে যেনে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা কৰি দিব আৰু ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল তো এয়া চাওকচোন বাহিৰত আন্ধাৰ হ'লে মৰাণ গৈ পাই আমি সোমালোঁ মন ভৰিত চাহ খাবলৈ তো এয়া বেটি বায়ো আহি গ'ল আমাৰ লগতে তো আজিৰ কাৰণে মানে আছিল থেংক ইউ ফৰ ৱাচিং